নমস্কাৰ বন্ধুসকল, আপোনালোকৰ গাঁৱত যদি এনেকুৱাকৈ পানী হৈছে, এইটো হৈছে এই ছয়গাঁও খাইডল কয়। এইটো মেইন ৰাস্তা হয়, ইপিনে গাড়ী অহা যোৱা কৰে। এইটো ৰাস্তা হয় মেইন ৰাস্তা। এতিয়া বৰ্তমান গাড়ী বন্ধ। মানুহৰ মানে ইমান মানে কি ক'ম আৰু ইমান দূৰ হৈছে, না গাড়ী দি ক'ৰবাত যাব পাৰিছে না খোজকাঢ়ি ক'ৰবাত যাব পাৰিছে। অকল ৰাস্তাটোত পানীয়ে পানী, অকল ৰাস্তাটো বোলে নহয়। আৰু এটা আপোনালোকক দুখ লগা কথা মই আপোনালোকক দেখুৱাই আছোঁ। এই পথাৰখন চাওকচোন, মাজে মাজে কিছু অংশ ধানহে বাকী আছে, কিন্তু সেইবিলাকো 2 আল 3 আল বাকী আছে। গতিকে সেইবিলাকো মানে এতিয়া যাওঁ অৱস্থা। এইবিলাক গোটেই ধান তল গেছি। এই পথাৰখন কিমান চাব আপোনালোকে, গোটেই তল গেছি। এইবিলাক যিমান আছে গোটেই তল গেছি। আৰু পানীয়ে পানী, যোৱাকালি সিমান পানী অহা নাছিল। ৰাতিৰ ভিতৰত পানী, এইবিলাক ৰাস্তাটোত গোটেই পানী। আপোনালোকে দেখা পাইছে, গোটেই ৰাস্তাটোতে পানী। আৰু মই টোপনিৰ পৰা উঠি মই ভাবিলোঁ এবাৰ ৰাস্তাৰ পিনে যাওঁ। আহি কিনে দেখোঁ যে ৰাস্তাত গোটেইবিলাক এইবিলাক পানী, গোটেই পানী। ইমান মানে অসুবিধা হৈছে, ইমান মানে কষ্ট হৈছে পাব্লিকৰ। আপোনালোকৰ যদি গাঁৱত যদি এনেকুৱা পানী হৈছে, এনেকুৱা অসুবিধা হৈছে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ' বনাই অলপ হওক ভিডিঅ' বনাই আপোনালোকে ফেচবুকত আপলোড দিয়ক। কাৰণ আপোনালোকৰ দুখবোৰ মানে ৰাইজৰ ওচৰত মানে অৱগত কৰক। আৰু এনেকুৱা পানী হ'লে কিমান অসুবিধা, কিন্তু মোৰ বেয়াই লাগিছে। এই পথাৰখন দেখুৱাইছোঁ আপোনালোকক। পথাৰখন দেখাৰ কাৰণে বহুত বেয়া লাগিছে। এতিয়া কি ক'ম, ভিডিঅ' বনাব আহিছিলোঁ, কিন্তু ভিডিঅ' বনাই মই নিজৰ কাৰণে ভাবিছোঁ ভিডিঅ' বনাই কাম নাই। কাৰণ দুখবোৰ কোনে মানে দুখবোৰ বুজি পাব। গতিকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকৰ গাঁৱত যদি এনেকুৱা পানী হৈছে, তেতিয়াহ'লে এটা ভিডিঅ' বনাই ফেচবুকত আপলোড কৰক। তই জানাই গিলা, তই শিক্ষা তই নিখিবি, তই মাইনা ক'ত যাচ্ছি? নাযাওঁ। এই দেন নকৰা খা আগে না খালো। পিছফালে মেচি